हाथों में हाथ साथ हम चले, नेकी के रास्ते आगे बढ़े, जहाँ भी दर्द जहाँ पुकार, हम बने लोगों का सहारा हर बार। सेवा हमारा काम है, मदद ही हमारा नाम है, दुख में साथ सुख में साथ, यही हमारा सच्चा रास्ता है। भूखों तक खाना पहुँचाए, रोते दिलों को हंसाए, मुसीबत में पीछे ना हटे, गिरते लोगों को फिर से उठाए, बच्चों को पढ़ने का मौका दे, उनके सपनों को ऊंचा आसमान दे, रक्तदान हाथ प्यार का हाथ, मिलकर बनाए बेहतर समाज। নহয় এইটো ফাটি ওলাই গ'লে ফাটি এইফালে ফাটি ওলাই গ'লগে ইমান দীঘল এটা ওলাই পৰি গ'ল ডক্টৰে কি কয় এতিয়া ডক্টৰ এতিয়া যোৱা নাই আগত দেখুৱালো নহ'ব বুলি ক'লে আৰু বাহিৰলৈ যাবলৈ আকৌ যিমান মাটি বাৰী আছিলে বিকি শেষে হৈ গ'ল ইয়াতে আকৌ বাহিৰলৈ ক'ব আনিবগৈ এটকাও নাইকিয়া হৈছে তাৰপিছত লগে লগে কাম নাইকিয়া হৈ থাকিলে ইয়াত এতিয়া বহু ৰোগ হয় তাত কি কোন আছে ককাই ভাই আছে এইবিলাক নিজেও চাবলৈ কিবা মুখত চাব এনেই আহে আৰু মাত খা লগাবলৈ তাতে জানেই দেখোন মাইকী খোৱা মানুহ কাজিয়া ইটো হৈ থাকে এনেকুৱা মুখত ৰাখিব পাৰিব এনেকুৱা মানুহ কাজিয়া হয় কি হয় খাবলৈ নিজৰে দিগদাৰ হাজিৰা কোনো নাখায় আৰু চৰকাৰৰ ফালৰ পৰা মই অলপ সাহায্য বিচাৰিছোঁ মই বিশেষকৈ নিমন্ত্ৰণ আপোনালোকক জনাইছিলোঁ কাৰণ এই ব্যক্তিৰ যিটো প্ৰব্লেমত আছে তেখেতক মই এদিন দেখা কৰিবলৈ আৰু আপোনালোকক মই কাপোৰ অনুৰোধ কৰিছিলোঁ আৰু সেই আমন্ত্ৰণ আপোনালোকে ৰক্ষা কৰি যি আজি যে আহি পাইছেহি ইমান দূৰৰ পৰা বজালী আৰু আমাৰ ধেমাজি যথেষ্ট দূৰ তথাপি আপোনালোকে ইমানখিনি কষ্ট কৰি যিখিনি কৰিবলৈ আহিছে তাৰ কাৰণে আমি আপোনালোকৰ সদায় কৃতজ্ঞ হৈ ল'ম আৰু আমি আশা কৰোঁ চৰকাৰৰ ফালৰ পৰাও যাতে এই বিশেষ পৰিয়ালটোলৈ কিবা নহয় কিবা এটা যেন সাহায্য আগবঢ়ায় লগতে হৃদয়বান ব্যক্তি যিসকল আছে তেখেতলোকেও যেন কিবা এটা অকণমান চকু মেলি চায় আৰু আপোনালোকৰ নথৈ আমি সুখী হৈছোঁ আপোনালোকে ইমান দূৰৰ পৰা আহি আমাৰ এই প্ৰাংগণত যে আজি আহি দেখা দিছে চবচে ডাঙৰ কথাটো হৈছে এখন যি সাহায্য পুঁজি এয়া অকল সাহায্য বুলি নহয় এয়া হৈছে এই ঘৰখনৰ অকণমান হ'লেও হাঁহিৰ এটা খুৰা হ'ব আৰু হাঁহি আপোনালোকৰ কাৰণে এইটো কাৰণে হ'ব বুলি কৈছোঁ এখেতলোকে ইমান জুৰুলা হৈ পৰিছে তেখেতলোকৰ পৰিস্থিতি মই অকণমান দেখাই দিছোঁ এখেতৰ পৰিস্থিতি অকণমান দেখাইছোঁ চাওক এনেকুৱা এটা পৰিস্থিতি তেখেতে জীয়াই আছে এখেতৰ এই ভাগৰ পৰা ইফালখিনি নচলে আৰু সেইটো কাৰণে আপোনালোকক অনুৰোধ কৰিছিলোঁ আপোনালোকে সেই অনুৰোধ মৰমে আপোনালোকে আজি আহি ওলাইছেহি তাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ আমাৰ গোটেই বন্ধুসকলৰ লগত সকলোকে নমস্কাৰ জনাইছোঁ মই ভাবোঁ আপোনালোকে সদায় এনেকৈ ৰাইজৰ কাম কৰি যাওক আৰু সদায় যেন ৰাইজেও আপোনালোকৰ লগত থাকিব আৰু আপোনালোকে সদায় ৰাইজৰ হৈ কাম কৰিব বুলি আশা কৰিছোঁ মই তৰুণ সংঘ 1 নং তৰুণ সংঘক মই অনুৰোধ জনাইছিলোঁ সহায় কৰিবৰ কাৰণে মোক সহায় কৰিবলৈ আহিছে তাৰ কাৰণে বহুত ধন্যবাদ তৰুণ সংঘ কিবা কাৰণে পাঠশালাৰ কাৰণে বহুত মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আমি আজি আহি পাইছোঁহি ঢকুৱাখানাৰ বিকাশ সোণোৱালৰ ঘৰলৈ আৰু বিকাশ সোণোৱালৰ ঘৰলৈ অহা আমাৰ এটাই উদ্দেশ্য আছিল আমাৰ সন্মুখত যিসকল ব্যক্তিক দেখা পাইছে এখেত হৈছে 1 নং তৰুণ সংঘৰ
আমাৰ ক্লাবৰ একোজন সদস্য আৰু একোজন পদবীৰ ব্যক্তি আৰু এখেত হৈ গ'ল সমাজৰ কাৰণে যথেষ্ট কাম কৰি থাকে সদায় দিন আমি পাই আছোঁ আমি মাজুলীৰ এটা নিউজ পাইছোঁ তাৰপিছত আমি শিৱসাগৰ পাইছোঁ আমাৰ নিজৰ ছাইডৰ কথা কৈ আছোঁ আৰু এইবাৰ আহি পাইছে এখেতলোকে আমাৰ ঢকুৱাখানালৈ আৰু এখেতলোকক মই নিমন্ত্ৰণো জনাইছিলোঁ আৰু তেখেতলোকৰ লগত মই ফোনত কথা পাতিছিলোঁ যাতে বিশেষ এগৰাকী ব্যক্তি আছে যিগৰাকী নেকি আমাৰ আজি প্ৰায় 8 বছৰ দিন ধৰি বিচনাৰ পৰা উঠিব পৰা নাই তো তেখেতৰ বিৱৰণী যেতিয়া মই তেখেতলোকৰ আগত জনালোঁ বা সংঘৰ আগত জনালোঁ তো তেখেতলোকে কোনো ধৰণৰ সময় নষ্ট নকৰি তেখেতলোকে আহি আজি আমাৰ সমাজত বা আমাৰ এখেতৰ ঘৰত আজি আহি পাইছেহি আৰু আমি আশা কৰোঁ এখেতলোকে যি এখেতলোকৰ ফালৰ পৰা যিমানখিনি পাৰে সিমানখিনি এখেতলোকে আৰ্থিক সাহায্য হিচাপে আগবঢ়াইছে আৰু আশা কৰোঁ অসমৰ যথেষ্ট ব্যক্তি আছে এতিয়াও যিয়ে নেকি হৃদয়বান আছে যথেষ্ট নেকি আনক সহায় কৰিব বিচাৰি আছে কিন্তু তেখেতলোকে গম পোৱা নাই তো আপোনালোকে এই ভিডিঅ'ৰ যোগেদি আপোনালোকক অনুৰোধ কৰোঁ যেনেকৈ আজি তৰুণ সংঘ এক নম্বৰ তৰুণ সংঘৰ ফালৰ পৰা আহি পিনি আমাক এইখিনি সহায় কৰিব আহিছে বা কৰিছেই তো আপোনালোকেও আহি পিনি এইখিনি সহায় আমাক যেন অকণমান কৰি পিনি এই পৰিয়ালটোক উদ্ধাৰ কৰে লগতে আমাৰ অসমীয়া মুখ্যমন্ত্ৰীৰ লগতে আৰু আমাৰ প্ৰশাসনৰ ব্যক্তিসকলকো জনাওঁ আপোনালোকে যি যেনেকৈ পাৰে এই পৰিয়ালটোৰ ফাললৈ যেন অকণমান আপোনালোকে চকু দিয়ক আৰু এখেতলোকে জনাইছেই মুখ্যমন্ত্ৰী ছাৰক তেখেতলোকে দেখা কৰিছে আৰু সেই দেখা কৰা মতে যদি কাগজ পত্ৰখিনি দিয়াও হৈছে তো আপোনালোকে আহি পিনি অকণমান হ'লেও যেন সহায় কৰি এই পৰিয়ালটোক উদ্ধাৰ কৰে আৰু আমি শেষত আমাৰ তৰুণ সংঘৰ ফালৰ পৰা আপোনাৰ যি সাহায্য দিছে সেয়া হয়তো নিম্ন হ'ব পাৰে উচ্চ আমি সেইটো ক'ব নাযাওঁ কিন্তু সহানুভূতি যি দেখাইছে সেইখিনি আমাৰ কাৰণে বহুত বেছি বুলি আমি ভাবোঁ আৰু আমি আশা কৰোঁ এই দলটো বা এই আমাৰ গ্ৰুপটো সদায় যেন এনেকৈ ৰাইজৰ কাৰণে কাম কৰি গৈ থাকিব পাৰে তাকে কৈছোঁ